ক্ষতি তাৰমানে আমাৰ কাউলী অঞ্চলৰ তৰুণ গাঁৱত মানে ইমান ক্ষতি হৈছে তাৰমানে মানুহৰ ৱাল বেৰা আৰু আমাৰ ঘৰ দৰ তামোল গছ গছনি বহুত ভাঙছে ইমান ভাঙছে তাৰমানে হঠাৎকে তুফানটো আহি গ'ল না ইমান তুফান আহিছে তাৰমানে ঘূৰ্ণিবায়ুৰ ধৰণে আহিছে আৰু ঘূৰি ঘূৰি তুফান দিছে গছ গছনি আমাৰ ইমান ক্ষতি হৈছে গাঁৱত ৰাস্তা ব্লক হৈ গ'ল আমি আহিব নোৱাৰোঁ কাউলীৰ পৰা আমি ঘৰত আহিব নোৱাৰোঁ লাইনৰ তার ছিঙিছে নেকি লাইনৰ তার বাপৰে বাপ ইমান ছিঙিছে তাৰমানে কি ক'ম আৰু গছ গছনি পৰিছে লাইনৰ তাৰত ছিঙি গ'ল এতিয়া লাইনৰ খুঁটি ৩-৪টা ভাঙি গৈছে আমি চাই আছোঁ তাৰমানে লাইন কোনদিনা আহে আমি গম নাপাওঁ প্ৰশাসনত আমি এইটোৱেই দাবী আৰু আমাৰ সোনকালে লাইনৰ ব্যৱস্থাটো কৰি দিব লাগে চৰকাৰৰ এইটোৱেই দাবী আমি কৰিছোঁ লাষ্ট বহুত ভাঙছে তাৰমানে ইমান ভাঙছে গছ গছনি আমি ঘৰত আহিব নোৱাৰোঁ বাইকে দি এনেকুৱা হৈছে আৰু তাৰমানে ৰাস্তাই তামোল গাছ ইমান ভাঙছে তাৰমানে কি ক'ব আৰু এনেকুৱা তামোল গছ ভাঙছে আৰু যি ক্ষতি হৈছে বাপৰে বাপ যি তুফান মাৰিছে ইমান তুফান আমাৰ লাইফতো দেখা নাই ইমান তামোল গাছ আৰু বহুত গছ গছনি আৰু ঘৰ বাৰী চব ভাঙছে আৰু মানুহৰ ঘৰ ভাঙছে তাৰতো আৰু নক'ব এইবিলাক এসপ্তাহ লাইন ভাঙছে আৰু যি লাইনে তাৰ ছিঙছে ক'ব নোৱাৰো এইবিলাক গছ গছনি মানে কি যাব নোৱাৰো মই ঘৰত এতিয়া গাড়ী লৈ পেলাই মোটামুটি তুফান হোৱাৰ পিছত মই মোটামুটি আধা ঘণ্টা 1 ঘণ্টা 2 ঘণ্টা নাই এই খোজকাঢ়ি গৈছোঁ মই এতিয়া ঘৰত এই সম্পূৰ্ণ একদম নক'ব আৰু মইতো এতিয়া দেখা নাই আৰু ভালকৈ আৰু ভিতৰত যাই পেলাই আৰু ভাঙছে না গছ গছনি আৰু তোমাৰ এই বাউণ্ডেৰী ৱাল যি আছে টিনৰ বেৰা চেৰা চব ভাঙি গ'লে আৰু উপায় নাই আৰু এতিয়া আৰু আধা ঘণ্টা 40 মিনিট নহ'ব আৰু এতিয়া যদি হয় কৰে কিবা আৰু